নমস্কাৰ বন্ধুসকল, চৰকাৰী গড় 2024 আৰু 25 বৰ্ষৰ লিষ্টত আপোনাৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব। নতুবা যদি আপুনি প্ৰথম কিস্তি পাইছে আৰু দ্বিতীয় কিস্তি আপুনি পাব নে নাই বা কেতিয়া পাব, আপোনাৰ লিষ্টত নাম আছে নে নাই কেনেকৈ চেক কৰিব চাওক এইটো ভিডিঅ'ত। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ উলিয়াই ল'ব। উলিয়াই লোৱাৰ পিছত আপুনি তাত চাৰ্চ কৰিব PMAYG লিখি আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপুনি যিটো অফিচিয়েল ৱেবছাইট সেইটো ৱেবছাইটত গুচি আহিব। গুচি অহাৰ পিছত আপুনি প্ৰথমে যেটো ইয়াত লিখা আছে আৱাজ সফট, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যেটো ইয়াত লিখা আছে ৰিপোৰ্ট বুলি, ৰিপোৰ্টত ক্লিক কৰি দিব। গুচি অহাৰ পিছত আপুনি তলত যাব। একেবাৰে লাষ্টত আপোনাৰ ইয়াত যেটো লিখা আছে সোশিয়েল অডিট ৰিপোৰ্ট 1 নম্বৰ বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, আপুনি তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আকৌ আপুনি নতুন এটা পেজলৈ গুচি আহিব। গুচি অহাৰ পিছত প্ৰথমে আপুনি ষ্টেটটো সিলেক্ট কৰিব। তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। মই ৰেন্ডমলি আপোনালোকক বুজোৱাৰ কাৰণে এটা সিলেক্ট কৰি আছো। তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টৰ পিছত এইটো আপোনাৰ সিলেক্ট হওঁতে অলপ সময় লয়, 2-3 ছেকেণ্ড 4 ছেকেণ্ড বা 5 ছেকেণ্ড সময় লয়। তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট হোৱাৰ পিছত আপোনালোকৰ নিজৰ ব্লকটো সিলেক্ট কৰিব। ব্লকটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ যেটো পঞ্চায়ত আছে পঞ্চায়তটো সিলেক্ট কৰিব। তাৰ পিছত আপোনালোকৰ গাঁওটো সিলেক্ট কৰিব। তাৰ পিছত আপোনাৰ কোনটো বৰ্ষৰ চাব বিচাৰে, যেহেতু আমি 24 আৰু 25 বৰ্ষৰ চাব বিচাৰিছো, লিষ্টত নাম সোমাইছে নে নাই হেতু আমি 24 আৰু 25 বৰ্ষৰ সিলেক্ট কৰিম। তাৰ পিছত আহিব আপোনাৰ স্কিমটো, আপুনি কোনটো স্কিমৰ আন্ডাৰত নামটো বিচাৰি আছে। যেহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আমি এইটোৰ বিষয়ে চাব বিচাৰিছো বা লিষ্টটো চাব বিচাৰিছো, গতিকে আমি এইটো সিলেক্ট কৰিম। এইটো সিলেক্ট কৰাৰ পিছত ইয়াত আপোনাৰ এটা ক্যালকুলেশন আহিব 85 - 50, ইয়াত আপোনাৰ হৈ যাব 35। তাৰ পিছত আমি এইটো সাবমিট কৰি দিম। লিষ্টখন ওলাই গ'ল। এতিয়া আপুনি এই লিষ্টখন ডাউনলোড এক্সেল আৰু ডাউনলোড PDF দুয়োটাতেও কৰিব পাৰিব। এই পেজৰ লিংকটো মই ডেসক্ৰিপশনত দি দিম, আপুনি তাত ক্লিক কৰি ডাইৰেক্ট এইটো পেজলৈ গুচি আহিব পাৰিব। অকল যদি আপুনি মোৰ চেনেলত নতুন, চেনেলটো সাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। ধন্যবাদ।